শিক্ষিত হৈ মোৰ সেনেকা মনক লৈ জোনাকী বাটলৈ মোৰ কাষতে বহি ৰৈ থাকিবা শেষলৈ। So we have another pride of Assam, Adil Hussain. অসমৰ নতুন গৌৰৱ একেলগে গোল খাইছে। আমাৰ কাৰণে ইয়াতকৈ আৰু গৌৰৱৰ মুহূৰ্ত হ'ব নোৱাৰে। আমাৰ মাজত আছে আদিল হুছেইন, যি অসমক সমগ্ৰ বিশ্ব দিবলৈ সক্ষম হৈছে। আদিল হুছেইন। আদিলা প্ৰথমতে এই গোটেই নৰ্থ ইষ্ট ফেষ্টিভেল প্লেটফৰ্মত আজি লগ পাই আমি খুব ভাল পাইছো, আৰু আপুনি এষাৰ কওক। মই তাইৰ সন্মুখত কি ক'ম? She has conquered the world. I am just doing some অকমান কিবা কিবি কৰি আছো মই, but I'm so happy to be here. এই মুহূৰ্তত ইয়াত থিয় হৈ পেলাই মই আপোনালোকৰ লগত কথা পাতিব পাৰিছো, আৰু I always am grateful to Shamkanu because he had been always such an inspiration for me, because he always inspires me to Adila, you can go ahead, you can do this, but she is the thing, you know. She is the thing. She did that. My Lavlina photo that tweet korisil dinakhan she won the medal. That I feel like this was your photo. Like, so I'm very grateful to be here with her at the same time. Thank you for inviting me and enjoy the evening. Thank you. Lavlina, আজি অসমীয়া কাপোৰ পিনি তোমাক খুব ধুনীয়া দেখিছে, আৰু তুমি সদায় মোক কৈছিলা এদিন কৰিব মন আছে বুলি। তাই কেতিয়াও ৰেম্পত ৱাক কৰা নাই। প্ৰথমবাৰৰ বাবে for the first time she's in a ramp. A round of applause for Lavlina Borgohain, the showstopper. Lavlina এষাৰ ক'বলৈ অনুৰোধ জনাইছো। প্ৰথমতে সকলোকে থেংক ইউ কৰিছোঁ। ইমান ধুনীয়া আজিৰ ইভিনিঙত মই আজি ইয়াত আহিবলৈ পাই বহুতেই বেছি সুখী হৈছোঁ। শামকানু ছাৰে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মই কেতিয়াও এনেকৈ ৰেম্প ৱৰ্ক কৰি পোৱা নাই, আৰু আজি প্ৰথম এক্সপিৰিয়েঞ্চ, একো ভবা নাছিলোঁ, মাত্ৰ ড্ৰেছ পিন্ধি বহুত সোনকালে কৰিব লগা হ'ল। মই বেলেগ এটা ইভেণ্টত আছিলোঁ। বহুতেই বেছি ভাল লাগিছে, আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে যিদৰে মোক মৰম চেনেহ যাচি আছে। মই যিহেতু মোৰ মেইন লক্ষ্যটো হয় অলিম্পিকত গ'ল্ড মেডেল জয়ী কৰি অনাহে, যিহেতু মাজে সময়ে অলপ এনজয় কৰিব পাৰি, কিন্তু মোৰ মেইন লক্ষ্যটো অলিম্পিকত গ'ল্ড মেডেল অনাটোৱে হ'ব। আৰু সকলোৱে যাতে মোক আশীৰ্বাদ কৰে, মই যাতে অনাগত সময়ত যোনটো মোৰ সপোন হয়, আমাৰ অসমৰ যোনটো সপোন হয়, আমাক অলিম্পিকৰ পৰা এটা গ'ল্ড মেডেল লাগে, সেইটো যাতে মই পূৰা কৰিব পাৰোঁ, আৰু মই যাতে আমাৰ অসমৰ নাম সোণৰ মেডেলৰ সৈতে জিলিকাব পাৰোঁ। থেংক ইউ। আমি আকৌ আজি লগ পাওঁ। জুবিন গাৰ্গ আহি আছে। জুবিনে এইমাত্ৰ ভিডিঅ' এটা দিছে যে এইবাৰ নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব বহুত অসুবিধা হ'ল। দিল্লীত পতাৰ কথা আছিলে, লাষ্ট মিনিটত আমি গুৱাহাটী আনিবলগীয়া হ'ল। ভেটেনেৰী গ্ৰাউণ্ডত কথা পতা আছিল, আকৌ অসমত ক'ভিড হোৱাৰ কাৰণে আমি আকৌ ইয়ালৈ আহিবলগীয়া হ'ল। জুবিনে আহি আছে, 7টা বজাত পাবহি। জুবিন আৰু আদিলদাক একেলগে মাতি আমি এটা সৰুকৈ অনুষ্ঠান কৰিম, আৰু ইয়াৰ শেষত আজি অনুষ্ঠান কৰিব জুবিন গাৰ্গে। আপোনালোকে চাই থাকক নৰ্থ ইষ্ট ফেষ্টিভেল ইভিনিংছ অফ কালাৰ্ছ এণ্ড ফেশ্বন। থেংক ইউ।